কেছ ষ্টাডি 3 নম্বৰ পেজ 511.3 কণ্ট্ৰিবিউশ্যন টু স্কুল প্ৰগ্ৰেমছ। ইয়াৰ প্ৰথমতে নেম অফ দ্য টিচাৰ ট্ৰেইনি আপোনাৰ নাম, এনৰলমেণ্ট নাম্বাৰ, স্কুল নেম লিখিব। তাৰপিছত আমাৰ পইণ্ট আছে যে ডেছক্ৰিপশ্যন অফ দ্য প্ৰিপেৰেটৰী এক্টিভিটিজ, অৰ্গেনাইজেশ্যন অফ দ্য মৰ্ণিং এছেম্বলি। 2 নম্বৰ পইণ্ট অবজেক্টিভছ অফ দ্য এক্টিভিটি। 3 নম্বৰ পইণ্ট ষ্টেপছ টেকেন ফৰ কণ্ডাক্টিং দ্য এক্টিভিটি। অৰ্থাৎ আমি এই তিনিটা উত্তৰ বেলেগ বেলেগকৈ আমি পিছফালে লিখি দিছোঁ। আপোনালোকে চাই ল'ব, ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু প্ৰত্যেকটো পেজৰে এটা এটা স্ক্ৰীনশ্বট লৈ ল'ব। মই গোটেইখিনি এনচাৰে দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব। ডেছক্ৰিপশ্যন অফ দ্য প্ৰিপেৰেটৰী এক্টিভিটিজ, অৰ্গেনাইজেশ্যন অফ দ্য মৰ্ণিং এছেম্বলি। ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাত ল'ৰা ছোৱালীবোৰক বেলেগ বেলেগ শাৰীত সম্পূৰ্ণ হস্তান্তৰ কৰাই থিয় কৰোৱা হয়। ইয়াৰ উপৰি ল'ৰা ছোৱালীৰ উচ্চতাৰ প্ৰতি লক্ষ্য ৰাখি কম ওখবোৰক আগত আৰু বেছি ওখ ল'ৰা ছোৱালীবোৰক পিছত শাৰী পাতিব দিয়া হয়। এই ক্ষেত্ৰত এইটোও লক্ষ্য ৰখা হয় যে ল'ৰা ছোৱালীবোৰে যাতে শ্ৰেণীমতেহে শাৰী পাতে। অবজেক্টিভ অফ দ্য এক্টিভিটি। এনে কৰাৰ উদ্দেশ্য হ'ল যাতে ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাখন সুকলমে অৰ্থাৎ কোনো অসুবিধা নোহোৱাকৈ চলি যায় আৰু ছাত্ৰ ছাত্ৰীয়ে যাতে বিদ্যালয়ৰ নিয়মবোৰ সুন্দৰকৈ মানি চলে আৰু ৰাতিপুৱা স্কুলৰ পৰিৱেশটো দেখাত ধুনীয়া হয়। ষ্টেপ, আমি কি ষ্টেপ ল'ম? এৰেঞ্জমেণ্টছ অফ দ্য ক্লাছ ৱাইজ গেডাৰিং। শ্ৰেণীমতে ল'ৰা ছোৱালীবোৰক সভাত একগোট ব্যৱস্থা কৰাৰ বাবে প্ৰত্যেকটো শ্ৰেণীত দুজনকৈ শিক্ষকক সেই শ্ৰেণীটোৰ দিনধিকাৰী পাতি দিব লাগে। লগতে শ্ৰেণীটোৰ এজন প্ৰতিনিধি বাছি দিব লাগে যাতে সি তাৰ শ্ৰেণীটোৰ সহপাঠীবোৰক সভাত একগোট কৰাত সহায় কৰে। মেইনটেনেন্স অফ ডিচিপ্লিন। প্ৰাৰ্থনা সভাত অনুশাসন বজাই ৰাখিবৰ বাবে ল'ৰা ছোৱালীবোৰক নীতি শিক্ষাৰ বিষয়ত অনুশাসনৰ নিয়মবোৰ বুজাব লাগিব আৰু পাৰিলে শিক্ষাৰ্থীসকলৰ বহীত এইবোৰ নিয়ম যাতে লিখা থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। লিষ্ট অফ দ্য এক্টিভিটিজ কণ্ডাক্টেড। বন্তি প্ৰজ্বলন, ওমকাৰ ধ্বনি, সৰস্বতী বন্দনা, প্ৰাৰ্থনা, অমৃত বচন, সুভাষিত, বাতৰি কাকত পঢ়া, মহান ব্যক্তিৰ বিষয়ে দুআষাৰ কোৱা আৰু শেষত প্ৰাৰ্থনা সভা শেষ কৰা। প্ৰচিডিউৰেছ অফ কণ্ডাক্টিং দিছ এক্টিভিটি। কমিউনিকেশ্যন স্কিল। প্ৰতিটো শ্ৰেণীৰ পৰা 6-7 জন ল'ৰা ছোৱালীক বাছনি কৰা হয় যিয়ে ভাষা উচ্চাৰণ শুদ্ধকৈ ক'ব আৰু মনৰ ভাৱ ভালদৰে প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি বাছনি কৰা শিক্ষাৰ্থীজনৰ মাতটো ডাঙৰ হ'ব লাগে যাতে প্ৰাৰ্থনা সভাত থকা সকলো ছাত্ৰ ছাত্ৰীয়ে শুনা পায়। লেংগুৱেজ ক্লাৰিটি। এখন বিদ্যালয়ত বহু ভাষীৰ ছাত্ৰ ছাত্ৰী পোৱা যায়, কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা বা দুটা ভাষাৰ বাহিৰে সকলো ভাষা নাজানে। গতিকে এই ক্ষেত্ৰত আমি সেইটো ভাষা বাছি ল'ম যি ভাষা, যেনে অসমীয়া ভাষা, সকলোৱে বুজি পোৱাত সুবিধা হয় আৰু বুজি পায়। ৰিড লাইনছ অফ দ্য স্পীকাৰ। ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ কোনো সভাত বক্তৃতা দিয়াটো এটা ভাল অভ্যাস, কিন্তু এই অভ্যাস ছাত্ৰ ছাত্ৰীসকলে এদিনতে আয়ত্ত নকৰে। গতিকে শিশুবোৰৰ এই অভ্যাস গঢ়ি তোলাৰ বাবে প্ৰাৰ্থনা সভাত সিহঁতক মনৰ ভাৱ প্ৰকাশ কৰা, দৈনিক প্ৰধান বাতৰি কোৱা, মহৎ লোকৰ বাণী আদি ক'বলৈ দিব লাগে। কেপাচিটি অফ হোল্ডিং দ্য এটেনশ্যন অফ লিছনাৰ। ছাত্ৰ ছাত্ৰীৰ প্ৰাৰ্থনা সভাত মনোযোগ আকৰ্ষণ কৰিবলৈ সিহঁতক উৎসাহিত কৰিব লাগিব। প্ৰাৰ্থনাৰ পৰা আমাৰ কি লাভ হয় তাক বুজাব লাগিব। ছাত্ৰ ছাত্ৰীসকলক সিহঁতে যি পাৰে অৰ্থাৎ নিজৰ প্ৰতিভাৰে কি দেখুৱাব পাৰে তাক দেখুৱাবলৈ আহ্বান জনাব লাগিব আৰু অতি সুন্দৰ হ'লে শিশুটোক পুৰস্কৃত কৰি পুনৰ উৎসাহ যোগাব লাগিব। প্ৰব্লেমছ এনকাউণ্টাৰ্ড ডিউৰিং দ্য এক্টিভিটি। প্ৰাৰ্থনা সভাত ছাত্ৰ ছাত্ৰীবোৰে মাজে সময়ে কথা পতা দেখা যায়। ইয়াৰ উপৰি শিশুবোৰে সিহঁতৰ নিজৰ শাৰী ভঙা দেখা যায়। বহুতো এনে শিশু পোৱা যায় যি প্ৰাৰ্থনা সভাত প্ৰাৰ্থনাৰ পিছত কাৰ্যক্ৰমখিনি মনোযোগ দি নুশুনে। সলিউশ্যন এডভাইচড ৰিলেটিং টু দ্য প্ৰব্লেম। উক্ত অসুবিধাখিনি দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিটো শ্ৰেণীকোঠাত থকা দিনধিকাৰী শিক্ষকজন বা প্ৰত্যেক শ্ৰেণী শিক্ষকজন নিজৰ শ্ৰেণীৰ শিক্ষাৰ্থীবোৰ প্ৰাৰ্থনা মনোযোগ দিছে নে নাই চাব লাগে। ইয়াৰ লগতে মনোযোগ আহৰণৰ বাবে বিদ্যালয়ৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাৰ পৰিৱেশ নিঃশব্দ অৰ্থাৎ প্ৰাৰ্থনাৰ বাহিৰে যাতে আন কোনো শব্দ ছাত্ৰ ছাত্ৰীৰ কাণত নাবাজে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু প্ৰাৰ্থনা সভা ৰদ নপৰা ঠাইত হ'ব লাগে। ইম্পেক্ট অফ দ্য এক্টিভিটি অন স্কুল এনভাইৰনমেণ্ট। ৰাতিপুৱাৰ সফল প্ৰাৰ্থনা সভাই স্কুলখনৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। প্ৰাৰ্থনাই ছাত্ৰ ছাত্ৰীসকলৰ মনত শান্তিৰ মনোভাৱ বজাই ৰাখে। প্ৰাৰ্থনা সভাই ছাত্ৰ ছাত্ৰীসকলৰ মনত একতাৰ মনোভাৱ জগাই তোলে। ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাই কম বেছি পৰিমাণে হ'লেও সমাজ সেৱক কৰা কামত ছাত্ৰ ছাত্ৰীক পিছলৈ সহায় কৰে। প্ৰাৰ্থনা সভাই ছাত্ৰ ছাত্ৰীসকলক অনুশাসনত
বান্ধি ৰখাত সহায় কৰে হয় আমাৰ কেছ ষ্টাডিৰ 3 নম্বৰ পেপাৰখনৰ 3 নম্বৰ প্ৰশ্নখন আমাৰ কমপ্লিট কৰা হ'ল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ